দিছে না তাৰপিছত নেক্সট আমি সৰু সৰু মানে স্মল মাইক্ৰ' এইবিলাক ইণ্ডাষ্ট্ৰী আমি গ্ৰ' কৰিবৰ কাৰণে আমি গ্ৰেইন এণ্ড আমি দিওঁ যেনেকৈ ফুড প্ৰচেছিঙৰ কাৰণে বা এইবিলাক উইভিঙৰ কাৰণে বা এনেকৈ ষ্টীল ফেব্ৰিকেশ্যনৰ কাৰণে বা বিভিন্ন আইটেম মানে কি কয় এইটো কণ্ট্ৰিক উদ্যোগ এইবিলাকক লৈ আমি BTCত যোৱা বছৰৰ 18 আৰু 2018 আৰু 19ৰ খিতানত আমি 439জন ব্যক্তিক আমি গ্ৰেণ্টছ এণ্ড এইডছ আমি দিবলৈ সক্ষম হৈছিলোঁ আৰু এইবাৰ 2019 আৰু 20 চনতো আমি খুব সম্ভৱ যোৱা বছৰ যেনেকৈ দিছে এনেকৈ আমি দিয়াৰ কাৰণে ৰেডি হৈ আছোঁ আমি মানে টি প্ৰচেছিং মেচিনাৰী আইটেম আমি অহা বছৰ ল'ম ঠিক তেনেকৈ ইয়াত আছে গ্ৰেপছ মেটেল মানে ক্ৰাফ্ট ব্ৰাছ মেটেল ক্ৰাফ্ট ঠিক তেনেকৈ আমি ইয়াত কনক্ৰিট মানে ইণ্ডাষ্ট্ৰী তাৰপিছত পটাৰী সেইখিনি আইটেম আমি অহা বছৰত মানে ইনক্লুড কৰিম নাই ইতিমধ্যে এওঁলোকে ট্ৰেইনাৰে হয় যিবিলাকে বিউটি পাৰ্লাৰ আছে তেখেতসকলকে আমি ইতিমধ্যে তেখেতসকলে মানে দোকান কৰিয়ে আছে তেখেতসকলে আমি দিব বিচাৰিছোঁ আৰু যিবিলাক আজি ৰাবাৰ ৰলিং মানে ষ্টিং মেচিন আছে এইবিলাক ইতিমধ্যে তেখেতসকলে মানে নিজাকৈ ঘৰত কাৰোবাৰ আছে এওঁলোকে এক্সপাৰ্ট হয় এইবিলাককে আমি দিছোঁ ঠিক তেনেকৈ ছেইং মেচিনবিলাক যিবিলাক এমব্ৰইডাৰী যাৰ আছে সেইবিলাক মানুহকে আমি চিলেক্ট কৰা হৈছে আৰু এইবাৰ নেক্সট বছৰৰ কাৰণে আমি যিবিলাক এপ্লাই কৰিব তেখেতসকলকো আমি মানে তেখেতসকল ডকুমেণ্টছ ছাবমিট কৰিবৰ কাৰণে আমি কৈছোঁ সেইটোৱেতো এইটো কাৰণে মই অলপ আগত মানে মোৰ মানে ভাষণতো কৈছোঁ আহে এনেকৈ মানুহ মানে তেখেতসকলক পইচাৰ প্ৰয়োজন হয় তেখেতসকলে পইচা পাবৰ কাৰণে এনেকৈ ভুৱা মানে হেৰি লৈ পেলাই এষ্টিমেট লৈ পেলাই তেখেতসকলে আহে আমাৰ মানে তেখেতসকলক লৈ পেলাই অলপ অসুবিধা হৈছে ইয়াৰ কাৰণে মই অনুৰোধ কৰিছোঁ এইবাৰ যিসকল বেনিফিচাৰী মানে এপ্লিকেশ্যন দিব তেখেতসকলে যাতে মানে সঠিক কাম কৰে সেইটোকে মই অনুৰোধ জনাইছোঁ